নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, এটা বহুতে ভাল খবৰ, ফাইনেলি আপোনালোকৰ DLED পেড এক্সামৰ ৰিজাল্ট আহি গৈছে। আপোনালোকে যদি DLED পেড এক্সাম দিছিলে, PNT টেষ্ট আপোনালোকে দিছিলে, তো আপোনালোকৰ কাৰণে এটা বহুতে ভাল খবৰ। ফাইনেলি যিহেতু আজি 28 জুলাই, তো আপোনালোকৰ 28 জুলাই তাৰিখে ৰিজাল্ট দিয়াৰ ঘোষণা কৰাৰ আজি ডেট আছিলে। তো আপোনালোকৰ ফাইনেলি ৰিজাল্টটো ঘোষণা কৰিলে। তো আপোনালোকৰ কিছু সময় আগতে আপোনালোকৰ ৰিজাল্টটো তেওঁলোকে ডিক্লেয়াৰ কৰিছে। তো আপোনালোকৰ ইতিমধ্যে আপোনালোকে কেনেকৈ ৰিজাল্টটো চেক কৰিব, আপোনালোকে এইটো ভিডিঅ' শেষলৈ চালে আপোনালোকে জানিব পাৰিব। আপোনালোকক আজিৰ এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই দিম, আপোনালোকে কেনেকৈ আপোনালোকৰ নিজৰ ৰিজাল্টটো আপোনালোকে চেক কৰিব পাৰিব। তো গতিকে ফ্ৰেণ্ডছ, আপোনালোকে যদিহে ৰিজাল্টটো আপোনালোকে চাব বিচাৰে, তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যদি নতুনকৈ আমাৰ চেনেলত আপোনালোকে ভিজিট কৰিছে, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। SCRT DLEDৰ যদি আপোনালোকে এক্সাম দিছিলে, PET টেষ্ট আপোনালোকে দিছিলে, তো ফাইনেলি আপোনালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিছে। আপোনালোকে ৰিজাল্টটো চেক কৰিবৰ কাৰণে আপোনালোকৰ নিজৰ মোবাইলত আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব, বা আপোনালোকে যদি ডেস্কটপ বা আপোনালোকৰ লেপটপ আছে, ৰিজাল্টটো আপোনালোকে চেক কৰিব পাৰিব। তো ৰিজাল্টটো চেক কৰিবৰ কাৰণে আপোনালোকে ডেস্কটপ বা লেপটপৰ বা আপোনালোকৰ নিজৰ মোবাইলটোত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে উলিয়াই ল'ব। লৈ কিনে আপোনালোকে তাত আপোনালোকে চাৰ্চ কৰিব SCRT DLED বুলি আপোনালোকে চাৰ্চ কৰিব। SCERT DLED বুলি আপোনালোকে চাৰ্চ কৰি দিব। ইয়াত দেখিবলৈ পাইছে SCERT DLED, তাত আপোনালোকে চাৰ্চ কৰি দিব। এনেদৰে কৰাৰ পিছত আপোনালোকে প্ৰথম যিটো আপোনালোকে দেখিবলৈ পাইছে SCERT পেড 2025, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে অলপ সময় ৱেইট কৰিব। তাৰপিছতে আপোনালোকৰ এনেদৰে পেজখন আপোনালোকে দেখিবলৈ পাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে ৰিজাল্ট অফ PNT টেষ্ট 2025 ইজ লাইভ নাও, অৰ্থাৎ ৰিজাল্টটো ইতিমধ্যে অলপ আগতে তেওঁলোকে মুকলি কৰিছে ৰিজাল্টটো। তো আপোনালোকে এতিয়া ৰিজাল্টটো চেক কৰিবৰ কাৰণে, যিহেতু আপোনালোকৰ এক্সামটো 13 জুলাই তাৰিখে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হৈ গৈছিলে, তো ৰিজাল্টটো আপোনালোকে চেক কৰিবৰ কাৰণে ইয়াত আপোনালোকে দেখিবলৈ পাইছে ৰিজাল্ট অফ PNT টেষ্ট 2025। তাৰপিছত আপোনালোকে ছাইডতে দেখিবলৈ পাইছে ডাউনলোড বুলি আপোনালোকে দেখিবলৈ পাইছে এইটো। তো আপোনালোকে ডাউনলোড অপশ্যনত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছতে আপোনালোকে যিখন ডিষ্ট্ৰিক্টৰ বিলং কৰে, অৰ্থাৎ আপোনালোকে যিখন ডিষ্ট্ৰিক্টত এক্সাম দিছিলে, তো সেই ডিষ্ট্ৰিক্টখন আপোনালোকে ইয়াত আপোনালোকৰ ডাউনলোড কৰিব লাগিব। অৰ্থাৎ আপোনালোকে ৰিজাল্টটো চাবৰ কাৰণে, আপোনালোকৰ নিজৰ ৰিজাল্টটো চাবৰ কাৰণে আপোনালোকে যিখন ডিষ্ট্ৰিক্টত আপোনালোকে এক্সামটো দিছিলে, ধৰি লওক যদি আপোনালোকে বৰপেটা ডিষ্ট্ৰিক্টত আপোনালোকে এক্সামটো দিছিলে, আপোনালোকে ইয়াত ডাউনলোড বুলি দেখিবলৈ পাইছে, ইয়াত আপোনালোকে ক্লিক কৰিব। আৰু নহয় যদি আপোনালোকে বঙাইগাঁও ডিষ্ট্ৰিক্ট বা কাছাৰ ডিষ্ট্ৰিক্ট, আপোনালোকে যিকোনো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে যিখন ডিষ্ট্ৰিক্টত আপোনালোকে এক্সাম দিছিলে, তো সেইখন ডিষ্ট্ৰিক্টৰে আপোনালোকে ডাউনলোড কৰিব লাগিব। তাৰপিছত যিহেতু মই নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা হয়, নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা, গতিকে তো তাৰ আপোনালোকে ডাউনলোড বুলি দেখিবলৈ পাব। তাত আপোনালোকে ডাউনলোডত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিখন আপোনালোকৰ ৰিজাল্টৰ PDF হয়, তো PDFখন আপোনালোকে দেখিবলৈ পাব। ইয়াত আপোনালোকে জুম কৰি দেখুৱাই নিদিওঁ আপোনালোকক, যিহেতু ইয়াত সকলোবিলাক কেণ্ডিডেটৰ নাম, ৰোল নম্বৰ আছে, গতিকে আপোনালোকক এইটো দেখুৱাই নিদিওঁ কমপ্লিট ভালদৰে। তো আপোনালোকে ইয়াত চাব পাৰিব আপোনালোকৰ নামটো যদি ইয়াত আছে, অৰ্থাৎ আপোনালোকৰ ইয়াত এনেকুৱা নহয় যে যিসকলে পাছ কৰিছে তেওঁলোকৰ ইয়াত নামটো আছে, গোটেইবিলাক কেণ্ডিডেটে ইয়াত নামবিলাক থাকিব। ইয়াত আপোনালোকৰ ৰেংক থাকিব। তাৰপিছত আপোনালোকৰ ইয়াত ওপৰত দেখিবলৈ পাইছে আপোনালোকৰ ৰোল নম্বৰ থাকিব, তাৰপিছত কেণ্ডিডেট নেম থাকিব, ফাদাৰ নেম, তাৰপিছত আপোনালোকৰ এক্সাম ডিষ্ট্ৰিক্ট, আপোনালোকে য'ত এক্সাম দিছিলে, আৰু আপোনালোকে কিমান নম্বৰ আপোনালোকে লাভ কৰিছে ইয়াত আপোনালোকে দেখিবলৈ পাব। তো এইটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে। যদি ফ্ৰেণ্ডছ আপোনালোকে DLEDৰ এক্সাম দিছিলে, তো আপোনালোকে এতিয়াই গৈ আপোনালোকৰ নিজৰ আপোনালোকৰ ৰিজাল্টটো চেক কৰি লওক। তো এইটোৱে আছিল আপোনালোকক দিবলগীয়া আপডেটটো ফ্ৰেণ্ডছ। ইয়াৰ পিছত আপোনালোকৰ যিটো আপোনালোকৰ এডমিশ্যন হ'ব, আপোনালোকে যিটো এডমিশ্যন প্ৰচেছ, অৰ্থাৎ আপোনালোকৰ কাউন্সেলিং কেতিয়া হ'ব, আপোনালোকে কাউন্সেলিং কৰোঁতে আপোনালোকে কেনেদৰে কাউন্সেলিং কৰিব, আৰু ইয়াৰ আপোনালোকৰ এডমিশ্যনৰ সময়ত আপোনালোকে কি ডকুমেণ্ট নিব লাগিব, আপোনালোকে ফিজ কিমান দিব লাগিব, সকলোবিলাক ডিটেইলছৰ ওপৰত আপোনালোকৰ মাজলৈ এটা নতুনকৈ ভিডিঅ' লৈ আহিম। তো আপোনালোকৰ যদিহে ভিডিঅ'টো পাব বিচাৰে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আপোনালোকক ভিডিঅ'টো যেতিয়া দিম আপোনালোকে ইউটিউবত, তো আপোনালোকে নটিফিকেশ্যনবিলাক আপোনালোকে লগালগ পাই যায়। তো ফ্ৰেণ্ডছ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব।